মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই পঞ্চম শ্ৰেণীৰ পাঠ ২ পৰিস্থিতিতন্ত্ৰ পাঠৰ আগৰ ভিডিঅ'ত থাকি যোৱা প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিব ওলাইছোঁ। ৫ নম্বৰৰ প্ৰশ্ন, পুখুৰী এটা পৰিস্থিতিতন্ত্ৰ হয়নে? যুক্তি সহকাৰে বুজাই লিখা। উত্তৰ: পুখুৰী এটা পৰিস্থিতিতন্ত্ৰ হয়, কাৰণ পুখুৰীত থকা মেটেকা, শেলাই আদি উদ্ভিদে সূৰ্যৰ তাপ আৰু পোহৰত খাদ্য প্ৰস্তুত কৰে। সেয়েহে এইবোৰ উৎপাদক। পুখুৰীত থকা উদ্ভিদবোৰক কীট-পতংগ, শামুক, সৰু মাছ আদিয়ে খায়। এইবোৰক আকৌ ভেকুলী, ডাঙৰ মাছ আদিয়ে খায়। আকৌ ভেকুলী আৰু মাছক সাপে খায়। পুখুৰী এটাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তা দেখিবলৈ পোৱা যায়। গতিকে পুখুৰী এটা পৰিস্থিতিতন্ত্ৰ হয়। ছয় নম্বৰ প্ৰশ্ন, সালোক সংশ্লেষণ বুলিলে কি বুজা? উত্তৰ: সূৰ্যৰ পোহৰৰ উপস্থিতিত পাতত থকা পত্ৰহৰিতৰ সহায়ত উদ্ভিদে নিজৰ আহাৰ নিজেই প্ৰস্তুত কৰা প্ৰক্ৰিয়াকে সালোক সংশ্লেষণ বুলি কোৱা হয়। সাত নম্বৰ প্ৰশ্ন, পাৰ্থক্য লিখা। ৭ নম্বৰ ক, উৎপাদক আৰু বিয়োজক। উত্তৰ: যি নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে তাকে উৎপাদক বুলি কোৱা হয়। উদ্ভিদ হ'ল উৎপাদক। আনহাতে যিবোৰে মৃত উদ্ভিদ আৰু প্ৰাণীৰ দেহ গেলি পচি যোৱাত সহায় কৰে তাক বিয়োজক বুলি কোৱা হয়। বেক্টেৰিয়া, ভেঁকুৰ আদি বিয়োজক। ৭ নম্বৰ খ, তৃণভোজী প্ৰাণী আৰু মাংসভোজী প্ৰাণী। উত্তৰ: যিবোৰ প্ৰাণীয়ে সেউজীয়া উদ্ভিদক খাদ্য হিচাপে ভক্ষণ কৰি জীয়াই থাকে তেনে প্ৰাণীক তৃণভোজী প্ৰাণী বুলি কোৱা হয়। গৰু, ম'হ, ছাগলী, পহু আদি তৃণভোজী প্ৰাণী। আনহাতে তৃণভোজী প্ৰাণীক ভক্ষণ কৰি জীয়াই থকা প্ৰাণীক মাংসভোজী প্ৰাণী বুলি কোৱা হয়। বাঘ, সিংহ আদি মাংসভোজী প্ৰাণী। ৭ নম্বৰ গ, খাদ্য শৃংখল আৰু খাদ্যজাল। উত্তৰ: পৰিৱেশত যেতিয়া এটা প্ৰাণীয়ে আন এটা প্ৰাণীক ভক্ষণ কৰে তেতিয়া খাদ্য শৃংখলৰ সৃষ্টি হয়। আনহাতে এটা প্ৰাণীয়ে আন বহুতো প্ৰাণীক ভক্ষণ কৰে তেতিয়া খাদ্যজালৰ সৃষ্টি হয়। কেইবাটাও খাদ্য শৃংখলৰ লগ লাগি খাদ্যজাল গঠন হয়। ৮ নম্বৰ প্ৰশ্ন, পৰিস্থিতিতন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হৈ গ'লে কি হ'ব? উত্তৰ: তৃণভোজী প্ৰাণীবোৰ হ'ল পৰিস্থিতিতন্ত্ৰৰ প্ৰথম শ্ৰেণীৰ উপভোক্তা। এইবোৰ প্ৰাণী পৰিস্থিতিতন্ত্ৰৰ পৰা নোহোৱা হৈ গ'লে মাংসভোজী প্ৰাণীবোৰ জীয়াই থাকিব নোৱাৰিব। ফলত পৰিৱেশৰ ভাৰসাম্য নোহোৱা হ'ব। ৯ নম্বৰ প্ৰশ্ন, খাদ্যজালৰ কিয় সৃষ্টি হয়? উত্তৰ: পৰিৱেশত এটা প্ৰাণীয়ে আন এটা প্ৰাণীক ভক্ষণ কৰি জীয়াই থাকে তেতিয়া এটা খাদ্য শৃংখলৰ সৃষ্টি হয়। যেতিয়া এটা প্ৰাণীয়ে এটাতকৈ অধিক প্ৰাণী ভক্ষণ কৰে বা অধিক খাদ্য শৃংখলত ভাগ লয় তেতিয়া বহুকেইটা খাদ্য শৃংখল লগ লাগি খাদ্যজালৰ সৃষ্টি হয়। ১০ নম্বৰ প্ৰশ্ন, মাটিত পৰি থকা মৃত জীৱবোৰ কিয় গেলি পচি যায়? উত্তৰ: মাটিত পৰি থকা মৃত জীৱবোৰক বিয়োজকবিলাকে গেলি পচি যোৱাত সহায় কৰে। ভাল পালে মোৰ চেনেলটো লাইক, কমেণ্টছ আৰু শ্বেয়াৰ কৰিব। লগতে পিছৰ ভিডিঅ'বোৰ চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।